মোক কথা এটা কওকচোন সদায় যে ৰাতি ৰাতি আহোঁতে ইমান দেৰি হয় ক'ত কি কৰি থাকে নহয় কি কৰোঁ আৰু তোমাৰ আৰম্ভ হৈ গ'ল নেকি নহয় আৰম্ভ নহয় আজি মোক খঙো উঠা নাই মানে মই কাজিয়া কৰিবলৈ বিচৰা নাই মই মানে অকল জানিব বিচাৰিছোঁ মই বজাৰখিনি কৰে তাৰপিছত সময়খিনি কি কৰেনো সদায় আমি দিনটো কাম চাম হোৱাৰ পিছত বন্ধু বান্ধৱ লগ লাগি মহান্তিৰ দোকানত অকণমান চাহ তাহ খাই আড্ডা পিটো কি আড্ডা পিটেনো এইবিলাক কাৰেণ্ট চিটুৱেশ্যনৰ ওপৰত কথা পাতোঁ এতিয়া তুমি বন্ধু বান্ধৱ নোহোৱা মানুহজনী কি বুজিব পাৰিবা কি ক'লে বন্ধু বান্ধৱী নোহোৱা মানুহ এই এগালমান বন্ধু বান্ধৱী কেলে লাগেও মানুহক আছে মোৰ আঙুলি মত লিখিব পৰাকৈ বন্ধু বান্ধৱী বছৰৰ আগত ছমাহত লগালগি হওঁ দেখোন বাৰ্থডে মেৰেজ ডে এইবিলাকত আৰু এই বন্ধু বান্ধৱী মই হ'লোঁ শিৱসাগৰৰ ছোৱালী সিহঁতে বাৰু বন্ধু বান্ধৱী মোক কেনেকৈ বেছিকৈ থাকিব কওকচোন শিৱসাগৰ ছোৱালী আৰু ONGC অইলৰ দৰা এৰি মোৰ নিচিনাকৈ কিবা ঠিকাদাৰৰ ওচৰতে আহিবনে গুৱাহাটী হ'ল বুলি আৰু কিন্তু সিহঁতৰ কি ফেচিলিটি গাড়ীয়ে চাবানে তোমাৰ একদম কাপোৰে চাবা যেতিয়া আমাৰ গাঁৱলৈ একদম আহে যেতিয়া ধূলি উৰুৱাই যায় গাঁৱৰ মানুহে কয় নহয় বা এয়াহে যোৱাই ইংৰাজী ক'ব নোৱাৰিব পাৰে কিন্তু ল'ৰা ছোৱালীক কি ডাঙৰ ডাঙৰ ইংৰাজী স্কুলত পঢ়াইছে আৰু এটা কথা নহয় এই বন্ধু বান্ধৱী পতাটোনো কি ডাঙৰ কথাটো হ'ল ফেচবুক কিবা কিবি এইবোৰ ঢেৰ আছে নহয় তাত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিলে হৈ গ'ল বন্ধু বান্ধৱী লাইন লগাই দিব পাৰোঁ মই বন্ধু বান্ধৱী নাই বুলি কৈছে কিন্তু এটা কথা আকৌ মই পাতিম কিন্তু বন্ধু কৈ দিছোঁ মই আপুনি মোক ক'লে নহয় এতিয়া যে বন্ধু বান্ধৱী নাই বুলি বন্ধু বান্ধৱী পাতিম তাৰপিছত কিন্তু মই একদম পাৰ্টি কৰিম ক্লাবত যাম আমাৰ ইয়ালৈ মাতিম কৈ দিছোঁ মই চব লাগিব কিন্তু আৰু মই এনেকুৱা মেখেলা চাদৰ পাত পিন্ধি নাথাকোঁ কিন্তু মই একদম পাৰ্টিৰ লগত মিলাই একদম দীঘল এনেকুৱা ফ্ৰক পিন্ধিম তাৰ লগত মোক মিলাই জোতা লাগিব বেগো লাগিব কিন্তু মই কৈ দিছোঁ কথা ক'বলৈ আহিছে বাৰু বুজি পালোঁ ফেচিলিটিও বুজি পালোঁ সেইটো কি ওলোৱা ঠিকাদাৰৰ কথা ক'লা ঠিকা ওলোৱা ঠিকাদাৰ তাৰমানে আমাৰ ফালে এটা কথা আছে এই ঠিকাদাৰবিলাকে ঠিকা যে কৰে তাৰপাছত আকৌ বিলখন পাবলৈ বহুত দিন ৰৈ থাকিব লাগে নহয় তাৰমানে ঠিকাদাৰে অফিচলৈ গৈ একেবাৰে মানে চেণ্ডেল খৰ যাব লাগিব আকৌ বহি মানে একদম এই পাতলা নে কি কয় যে আপোনালোকক সেইটো মানে খৰ যাব লাগিব তাৰমানে পেণ্টটো অকণমান পাতলা হৈ যাব লাগিব মানে সেইটোকে কয় ঠিকা ওলোৱা ঠিকাদাৰ বাৰু এটা কথা কওকচোন এই আপুনি যে মহান্তিৰ দোকানত যে চাহ খাওঁ বুলি ক'লে এতিয়া কওকচোন মহান্তিখন বাৰু গুৱাহাটীত কিমান দিন আছে কওকচোন সিহঁতি যেতিয়া বয়স হৈছে কাম কৰাৰ সেইখিনি সময়ত আহি আছে কনচাৰ্ণ কৰিব মহান্তিহঁতৰ জন্ম ইয়াতে মহান্তিৰ বাপেকে ৰেডিঅ' চেণ্টাৰত চাকৰি কৰিছিলে তাৰপিছত ৰিটায়াৰমেণ্টৰ পিছত আমাৰ মাক দেউতাক গুচি গ'ল উৰিষ্যালৈ এইখন থাকিয়ে গ'ল ইয়াতে দোকান চোকান দিব তুমি কেনেকৈ জানিলা সেইটো কয় ডাটা কালেকশ্যন সেইকাৰণে বন্ধু বান্ধৱী পাতিলে আমি খুব ভাবি চিন্তিহে পাতোঁ তাৰমানে চব জানিব লাগিব তাৰপাছতে বন্ধু বান্ধৱী কৰোঁ সেইকাৰণে কওঁ এইটো ডাটা কালেকশ্যন বুলি কয় এই গুণটো মই মানে মোৰ মাৰ পৰা পাইছোঁ আমাৰ মা আকৌ গাঁৱত মানে এটা নাম আছে আগতে ৰেডিঅ' আগতে মানে এনেকৈ টিভি ছ'চিয়েল মিডিয়া এইবোৰ নাছিলে নহয় কিবা কিবি খবৰবোৰ মাৰ ওচৰলৈ গ'লেই হ'ল আৰু তাৰমানে চব জানে আমাৰ খুৰা এটাই আকৌ মাক মন্থৰা বুলি কয় হ'ব আপুনি আগতে দিলে গম ধৰিব নালাগে মন্থৰা এই ডাটা কালেকশ্যনটো বিয়াৰ আগত মইহে কৰিব লাগিছিল বুজি পাইছোঁ কি কাৰণে কৈছে আপুনি আপোনাতকৈ যে মই বয়সত ডাঙৰ হ'লোঁ সেইটোকে ক'বলৈ বিচাৰিছে ন ঠিকে কৈছে সম্বন্ধতহে কিন্তু আপুনি মোতকৈ ডাঙৰ বয়সত কিন্তু কম সেইকাৰণে কেতিয়াবা তইতো নোলায় বাৰু কেতিয়াবা আপুনি ওলায় কেতিয়াবা তুমি ওলায় আমাৰ ফালে আকৌ সঁচাকৈ দেই বয়সত সৰুবোৰক তুমি বুলি নকয় ডাইৰেক্ট তই বুলিহে কওঁ সদায় কৈ থাকে বোলে বন্ধু বান্ধৱী নাই কিন্তু দেখা নাইনে বাৰু সি ফেচবুক ইনষ্টাগ্ৰামে কত কি সংসাৰ ভাগি আছে মানুহৰ কথা ক'বলৈ আহিছে কেতিয়াবা খং উঠিব নহয় বয়স নেচাওঁ আৰু এই ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিলে কি কৰিমনো আৰু বন্ধু বান্ধৱী নথকা মানুহ এতিয়া ভাত বনাম খাওঁ বুলি ক'লে চাহো বনাম এতিয়া চাহ বনোৱা যদি বনোৱা নবনালেও কথা নাই মই অলপ বনাওঁ হেৰি কৰা তুমি টিভিকে চোৱা নাযোৱা নিউজত কি আজি ওলাইছে সেইখিনি খবৰ তুমিয়ে লোৱাচোন মই নলওঁ মোক জনাই দিবা পিছত এই তুমি চোৱা এই ইয়াতে মই হেৰি আনিলোঁ মাছ আনিলোঁ চিতলৰ 4 পিচে আনিছোঁ মাছৰ 4 পিচ হেৰি কৰোঁ বিলাহীৰে বনাওঁ কিহে বনাওঁ ফুলকবিৰে আনিছোঁ মই আপুনি বনাম বুলি ভাবিছে নেকি মই বনাই দিম দিয়া নালাগে দিয়ক মই বনাম নালাগে দিয়ক আপুনি বহকে যাওক মই চাহ একাপ গৈ আছোঁ মই নিউজটো ময়ে চাওঁ আপোনালোকে চব যাওক হা
This is the end.